হেল্ল' এভৰিৱান, মই পপিষ্ণা মোৰ ইউটিউব চেনেল পৰিছ কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যিহেতু বতৰ লাহে লাহে ঠাণ্ডা হ'ব ধৰিছে, গতিকে আজি পুৱাই কিবা অলপ গৰম গৰম খাবলৈ মন গ'ল। গতিকে ভাবিলোঁ কেইটামান কলপিঠাকে বনাওঁ আৰু আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আহক। প্ৰথমতে মই চাহ খোৱা কাপেৰে 2 কাপ শুকান চাউলৰ গুড়ি লৈ ল'লোঁ। সেইটো কাপেৰেই 1 কাপ আটা, আধা চামুচতকৈ অকণমান বেছি নিমখ, এচুকুটমান বেকিং সোডা আৰু 2.5 চামুচমান গুড় লৈ লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু 4টামান পকা কল মিক্সিত মাৰি লৈছিলোঁ আৰু এইখিনিও এতিয়া ইয়াত দি দিলোঁ। এতিয়া কলখিনি ভালদৰে গুড়িখিনিৰ সৈতে মিক্স কৰি ল'ম। এতিয়া অলপকৈ পানী দি এই ঘোলটো পিঠাকেইটা বনাব পৰা সানি ল'ম, কিন্তু লগতে চাব যাতে বেছি পনীয়া হৈ নাযায়। এতিয়া 10 মিনিটমান এইখিনি ঢাকন দি ৰাখি থৈ দিম। কেৰাহী এখনত অলপ ৰিফাইন তেল লৈ লৈছোঁ। এতিয়া পকৰীৰ নিচিনাকৈ পিঠাকেইটা সৰুকৈ ভাজি ল'ম। আৰু পিঠাকেইটা ভজাৰ টাইমত মন কৰিব যাতে গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত থাকে। ইলুটি-শিলুটিকৈ পিঠাকেইটা ভাজি ল'ম। চাওকচোন কি ধুনীয়াকৈ পিঠাকেইটা ফুলি আহিছে। আৰু এয়া পিঠাকেইটা ভাজি ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া পিঠাকেইটা অকণমান ভাল দেখাকৈ সজাই দিছোঁ। এয়া মোৰ কল দিয়া পিঠা বা কল দিয়া মালপোৱা ৰেডি হৈ গ'ল। আৰু লগতে এবাটি ৰঙা চাহো বনাই লৈছিলোঁ। খাবলৈ খুবেই মুৰমুৰীয়া আৰু সোৱাদ লগা হৈছিল। আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় জনাব। এবিধ পিঠা পুৱা ব্ৰেকফাষ্ট বা গধূলি চাহৰ লগত খায়ো খুব ভাল লাগে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।